বন্ধুসকল মোবাইল ফোনত কেনেকৈ পিক্সেল এপটোৰ জৰিয়তে HD থাম্বনেল বনাব পাৰি তাৰ বিষয়ে মই আজি এইটো ভিডিঅ'ত ক'ম। গতিকে ভিডিঅ'টো অলপ স্কিপ নকৰি শেষলৈ চাই থাকিব আৰু এটা সৰু ৰিকুৱেষ্ট, যদি চেনেলটো পুনৰবাৰ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা ঘণ্টা বটনটো প্ৰেছ কৰি দিব। যেতিয়াই মই নতুন ভিডিঅ' আপডেট দিওঁ তেতিয়া আপোনালোকে পোনপ্ৰথমে পাব। প্ৰথমে আপুনি আপোনাৰ মোবাইলৰ গুগল প্লে ষ্ট'ৰলৈ যাব আৰু তাত গৈ সাৰ্চ বাৰত সাৰ্চ কৰি দিব পিক্সেল বুলি। মই যিহেতু এপটো আগে ডাউনলোড কৰি থৈ দিছোঁ সেইবাবে মোৰ তাত অপেন বুলি আহিব। আপোনালোকে এই এপটো ডাউনলোড কৰি ল'ব যদি আপোনালোকৰ ইউটিউব চেনেল আছে। তাৰপিছত এপটো ইনষ্টল হোৱাৰ পিছত এপটোত ক্লিক কৰিব। এপটোত ক্লিক কৰাৰ পিছত এনেদৰে আহিব। তাৰপিছত মই চিন দিয়া অপশ্যন কেইটাত আপোনালোকে ক্লিক কৰিব। তাৰপিছত আপুনি যিকোনো এটা বেকগ্ৰাউণ্ড ইয়াৰ পৰা লৈ ল'ব। মই লৈ লৈছোঁ এটা বেকগ্ৰাউণ্ড। তাৰপিছত ক্ৰপ কৰি ল'ব, কাটি ল'ব। অলপ বহল কৰি ল'ব। তাৰপিছত কলমডালত ক্লিক কৰি দিব। তাৰপৰা টেক্সট অপশ্যনত ক্লিক কৰিব। তাৰপৰা নেক্সট টেক্সটত অলপ ক্লিক কৰি থাকিব দুবাৰমান। তাৰপিছত আপোনাৰ কীবোৰ্ডখন খোল খাব আৰু আপুনি ইয়াত যি লিখিব খোজে সেয়াই লিখিব পাৰে। মই লিখিছোঁ পিক্সেলৰ সহায়ত কেনেদৰে HD থাম্বনেল বনাব পাৰি। Turn us to thousands, and we'll grow in number, fueled by them to see the horizon. Turn us to thousands, and on we'll go, through the wastelands, through the highways, till my shadow turns to sun rays, and on we'll go. আখৰকেইটা লিখা হোৱাৰ পিছত অ'কে অপশ্যনত ক্লিক কৰি দিব। তাৰপিছত আখৰকেইটা মিলাই ল'ব। মিলাই লোৱাৰ পিছত আখৰকেইটা আপুনি যদি অলপ ডাঙৰ কৰিব খুজিছে, মই এতিয়া ডাঙৰ কৰিম। ফণ্টত ক্লিক কৰি তাৰপিছত এই আখৰকেইটা ডাঙৰ আৰু চিনি পোৱা কৰিছোঁ। তাৰপিছত এতিয়া আখৰকেইটাত ৰং কৰিম। কালাৰ্ছত যাম, কালাৰত গৈ কালাৰ কৰিম এতিয়া। তাৰপিছত মই বেকগ্ৰাউণ্ডটো দিলোঁ, আখৰকেইটা বেকগ্ৰাউণ্ড কেইটা। এনেদৰে সকলোবোৰ কৰা হোৱাৰ পিছত যদি আপুনি ভিডিঅ'টো ছেভ কৰিব খুজিছে থাম্বনেলখন, তেনেহ'লে ছেভ অপশ্যনত ক্লিক কৰিব 3 ডটত।